ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনী 3.3 ৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। ইয়াত আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমি ইয়াত কি নিয়ম এপ্লাই কৰিম অৰ্থাৎ কি নিয়ম প্ৰয়োগ কৰিম প্ৰতিস্থাপন পদ্ধতি প্ৰয়োগ কৰিম। এটা প্ৰতিস্থাপন পদ্ধতি বুলি ক'লে আমি কি বুজো ইয়াত তোমালোকে চাবা যে প্ৰতিস্থাপন পদ্ধতি হৈছে ৰৈখিক সমীকৰণজোৰ সমাধান কৰিবলৈ যদি আমি এটা চলকৰ মানটো আনটো চলকৰ পদত উলিয়াই লৈ প্ৰতিষ্ঠা কৰোঁ তাকে প্ৰতিস্থাপন পদ্ধতি বোলে। অৰ্থাৎ আমি এটা চলকৰ মান আমি উলিয়াই ল'ম আৰু সেই মানটো আমি কি কৰিম আমি আনটো সমীকৰণত আমি সেই চলকটোৰ মানটো আমি বহুৱাই আমি সমাধান কৰিম। 1.1 অৰ্থাৎ 1ৰ 1 নম্বৰটো চাও ইয়াতে দুটা সমীকৰণ দিয়া আছে এটা আছে x + y = 14 আৰু এটা আছে x - y = 4। ইয়াৰ পৰা আমি x ৰ মান আৰু y ৰ মান উলিয়াব লাগে প্ৰতিস্থাপন পদ্ধতিৰে। তে প্ৰথমতে আমি সমীকৰণ দুটা নম্বৰ দি লৈছো 1 নম্বৰ আৰু 2 নম্বৰ। তে 1 নম্বৰ সমীকৰণটো আমি কি কৰি লৈছো আমি ইয়াৰ এই 1 নম্বৰ সমীকৰণত আমি x ৰ মানটো আমি উলিয়াম। তে x + y = 14 তে x = 14 - y y টো ইফালে আহিব 14 - y পালো অৰ্থাৎ x ৰ মান আমি কিমান পালো 14 - y। তে এই 14 - y আমি কি কৰিম অন্য সমীকৰণটোত আমি বহুৱাম x ৰ ঠাইত। গতিকে অন্য সমীকৰণ কোনটো আছে 2 নম্বৰটো। এতিয়া আমি x ৰ মান 2 নম্বৰত বহুৱাই কি পাওঁ তাত x - y = 4 আছিল। গতিকে x ৰ ঠাইত আমি বহুৱাই দিম কি 14 - y। গতিকে 14 - y বহুৱালো 14 - y = 4। এতিয়া 14 ইয়াতে দুটা মাইনাস আছে গতিকে দুটা লগ লাগি -2 আই যোৱাই হ'ব আৰু সোঁফালে 4 থাকিব। এইখিনি তোমালোকে আমি সমীকৰণ কেনেদৰে সমাধান কৰিছো আগতে পাই আহিছো। গতিকে -2 আই যোৱা = 14 টো ইফালে আহিব -10 পাম আৰু মাইনাস মাইনাস কেনসেল যাব 2 আই যোৱা = 10 পাম আৰু y = কিমান পাম 2 টো ইফালে পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব y ৰ মানটো আমি পাম 5। তাৰমানে আমি y ৰ মানটো পালো। এতিয়া y ৰ মান 1ত বহুৱাই আমি কি পাম আমি 1 নম্বৰ সমীকৰণটো কি আছিল x + y = 14। এতিয়া আমি যিকোনো সমীকৰণত আমি y ৰ মানটো বহুৱাব পাৰো 2 নম্বৰতো বহুৱাব পাৰো 1 নম্বৰতো বহুৱাব পাৰো। y ৰ মানটো বহুৱালে আমি x ৰ মান আমি উলিয়াব পাৰিম। ইয়াত আমি 1 নম্বৰ সমীকৰণত y ৰ মানটো বহুৱাইছো 1 নম্বৰ সমীকৰণত y ৰ মানটো আমি x + y = 14 আছিল গতিকে y ৰ ঠাইত আমি 5 বহুৱালো গতিকে x + 5 = 14 x = 14 - 5 5 টো ইফালে আহিলে মাইনাস হ'ব x ৰ মানটো আমি 9 পাম। গতিকে উত্তৰ আমি পাম x = 9 y = 5। এতিয়া তোমালোকে চাবা যে আমি উত্তৰটো শুদ্ধ হয় নে নহয় আমি সমীকৰণটো সমাধান কৰাৰ পিছতে আমি উত্তৰটো শুদ্ধ হয় নে নহয় আমি চাব পাৰিম। কেনেদৰে চাব পাৰিম x = আমি 9 পালো আৰু y = আমি 5 পালো। এতিয়া আমি 9 আৰু 5 মানটো বহুৱালে আমি কিমান পাম যদি সমীকৰণ দুটা শুদ্ধ হয় সমীকৰণ দুটা যদি সমাধান কৰোতে যিটো মান পাম সেই মানটো যদি ইয়াতে বহুৱালে আমি যদি একে মান পাওঁ তেতিয়াহ'লে সমীকৰণটো আমাৰ উত্তৰটো শুদ্ধ হ'ব। গতিকে x = 9 আৰু y = 5। এতিয়া 9 আৰু 5 আমি বহুৱাই চাম। প্ৰথমতে আমি 1 নম্বৰ সমীকৰণত x ৰ মানটো 9 বহুৱালো y ৰ মানটো 5 বহুৱালো গতিকে 9 আছে আমি পাম 14। গতিকে 1 নম্বৰ সমীকৰণটো ঠিকে আছে। আকৌ 2 নম্বৰ সমীকৰণটোত আমি যদি বহুৱাও x = 9 আৰু y = 5 গতিকে 9 - 5 9 ৰ 5 গ'লে আমি 4 পাম। গতিকে 2 নম্বৰটো শুদ্ধ আছে। অৰ্থাৎ আমি ক'ব পাৰো যে আমি যি দুটা সমীকৰণ সমাধান কৰিলো x ৰ মান আৰু y ৰ মান যে উলিয়ালো
সেই এক্সৰ মান ৱাইৰ মান এই উত্তৰটো আমাৰ শুদ্ধ হৈছে। গতিকে তোমালোকে পৰীক্ষাত শুদ্ধ হৈছে নে অশুদ্ধ হৈছে তোমালোকে এক্স আৰু ৱাইৰ মানটো সমীকৰণটোত বহুৱাই পেলাই তোমালোকে গম পাব পাৰিবা। এতিয়া তোমালোকে এনেদৰে লিখিবা প্ৰথমৰ পৰা এইটো লিখিবা। এতিয়া আমি নেক্সট মেথছ এটা চাওঁ। 1ৰ 6 নম্বৰটো চাওঁ। তো 1ৰ 6 নম্বৰটোত কি দিয়া আছে? 1ৰ 6 নম্বৰটোত দিয়া আছে 3x/2 minus 5y/3 equal -2 এইটো সমীকৰণ দিয়া আছে। আৰু এটা সমীকৰণ দিয়া আছে x/3 plus y/2 equal 13/6। যেহেতু এইটো ভগ্নাংশত দিয়া আছে, ভগ্নাংশত আমি নাৰাখোঁ, আমি এইটো সমাধান কৰিম। সমাধান কৰি আমি ax plus bx তেনেকুৱাকৈ আমি x plus by তেনেকুৱাকৈ আমি লৈ যাম। এতিয়া এইটো আমি লসাগু উলিয়াইছোঁ। 2 3 গুণ 6, গতিকে 3 3 গুণ 9, এইফালে 3 2 গুণ 6 যিহেতু 2 5 গুণ 10 হ'ব। এইবিলাক তোমালোকে আগতে পাই আহিছা। গতিকে এইফালে -2 থাকি গ'ল আৰু সোঁফালে আহিলে 6টো সোঁফালে আহিলে পূৰণ হ'ব। গতিকে এইখিনি 9x minus 10y equal -12 পাম। ঠিক তেনেদৰে x/3 plus y/2 equal 13/6 এইটো আমি সমীকৰণটো লসাগু উলিয়াম। এইটো ভগ্নাংশৰ লসাগু উলিয়াম। 3 × 2 6, ইয়াতে 2x, এইটো 6y, আকৌ 13/6টো ইফালে থাকি গ'ল, 6টো ইফালে পূৰণ হ'ল। এইখিনি পাম আমি 2x plus 6y equal 13। এতিয়া আমি সমীকৰণ দুটা আমি পালোঁ যিহেতু 9x minus 10y equal -12 আৰু এটা পালোঁ 2x plus 6y equal 13। তাতে আমি ভগ্নাংশৰ পৰা আমি কি কৰিম? সমীকৰণ দুটা এনেকৈ উলিয়াই ল'ম। গতিকে এইটো 1 নম্বৰ দিলোঁ, এইটো 2 নম্বৰ দিলোঁ। এতিয়া 1ৰ সমীকৰণটো আমি কি কৰিম? ইয়াৰ পৰা আমি xৰ মানটো আমি উলিয়াই ল'ম। গতিকে xৰ মান আমি পাম 10y minus 12/9, কাৰণ 10yটো আমি ইফালে আহিল, 10y minus 12 পাম আৰু 9x যিহেতু পূৰণ হৈ আছে, গতিকে 9 তলত আহি যাব, 10y minus 12/9। গতিকে xৰ মানটো আমি কি কৰিম? দ্বিতীয় সমীকৰণটোত বহুৱাম, অৰ্থাৎ 2 নম্বৰ সমীকৰণটোত বহুৱাম। ইয়াত আমি লিখিছোঁ এতিয়া xৰ মান 2 নম্বৰ সমীকৰণত বহুৱাই পাওঁ। এতিয়া আমি 2 নম্বৰ সমীকৰণটো কিমান আছিল? 2x plus 6y equal 13। গতিকে 2 × x, এইখিনি হ'ল x। তাৰমানে xৰ মানটো যিহেতু 2y minus 12/9 পালোঁ, গতিকে 2x, তাৰমানে এইখিনিত আমি xৰ ঠাইত এইখিনি বহালোঁ, প্লাছ 6y equal 13। এতিয়া আমি ঠিক তেনেদৰে আমি 2 এইটোৰ লগত পূৰণ হ'ব, 20y minus 24 প্লাছ 6yটো থাকি গ'ল। এইখিনি আমি লসাগু আমি ভগ্নাংশৰ যোগ কৰিম এইখিনি, গতিকে লসাগু 9 হ'ব। এইখিনি চেম থাকিল, 20y minus 24 প্লাছ, যিহেতু এইটো তলত 9 আছে, গতিকে এইটো 27 হ'ব। 9 3 গুণ 27, 27y, সোঁফালে 13 থাকিল। এতিয়া আমি 47y minus 24 equal 117। আমি এইটো কেনেকৈ পালোঁ? যে 20y আৰু 27y প্লাছ হ'লে আমি কিমান পাম? আমি পাম 47 আৰু 47 minus 24টো ইফালে থাকি গ'ল আৰু 9টো ইফালে পূৰণ হ'ব। 9 আৰু 13 পূৰণ কৰিলে আমি 117 পাম। গতিকে 47y minus 24 equal 117। 47y plus 117, এইটো ইফালে আহিলে 24টো প্লাছ হ'ব, 141 পাম। ৱাইৰ মানটো আমি কিমান পাম? 47ৰে 141ক হৰণ হ'ব, কাৰণ বাওঁফালে এইটো 47 পূৰণ হৈ আছে। আৰু হৰণ কৰিলে আমি পাম ৱাইৰ মানটো 3 পাম। এতিয়া ৱাইৰ মান 2 নম্বৰ সমীকৰণত বহুৱাই পাওঁ। এইটো ক্ষেত্ৰত কিন্তু আমি যিকোনো সমীকৰণত বহুৱাব পাৰোঁ। যিকোনো সমীকৰণ 1 নম্বৰতো বহুৱাব পাৰোঁ, 2 নম্বৰতো বহুৱাব পাৰোঁ, যিটো সুবিধা হয় আমি সেইটোতে বহুৱাম। এতিয়া আমি 2x প্লাছ 3y আছিল, 6y আছিল। 2 নম্বৰ সমীকৰণটো আছিল 2x প্লাছ 6y equal 13 আছিল। গতিকে ৱাইৰ ঠাইত আমি 3টো বহুৱাই দিলোঁ। গতিকে 2x plus 9 equal 13,
2x প্লাছ 2x ইকুৱেল 4 পাম 9টো ইফালে গ'লে মাইনাছ হ'ব যিহেতু 13 মাইনাছ 9 ইকুৱেল 4 আৰু x ইকুৱেল আমি 2 পাম কাৰণ 2টো ইফালে পূৰণ হৈ আছে ইফালে হ'লে হৰণ হ'ব গতিকে x ইকুৱেল 2 পাম এতিয়া আমি পাম কিমান উত্তৰ x ইকুৱেল 2 y ইকুৱেল 13 তোমালোকে গণিতটো মই দি দিছোঁ এনেকৈ চাবা ইয়াৰ পৰা প্ৰথমৰ পৰা এইখিনিলৈকে কৰিবা তাৰে পিছত এইখিনি এনেকৈ কৰিবা এতিয়া আমি নেক্সট মেথছ এটা চাওঁ 2 নম্বৰ 1ৰ বাকীকেইটা তোমালোকে নিজে চেষ্টা কৰিবা 1ৰ এই বাকীকেইটা তোমালোকে নিজে চেষ্টা কৰিবা 1 নম্বৰ আৰু 6 নম্বৰটো কৰি দিছোঁ এতিয়া 2 নম্বৰটো চাওঁ 2 নম্বৰ দিয়া আছে 2x প্লাছ 3y ইকুৱেল 11 আৰু 2x মাইনাছ 4y ইকুৱেল মাইনাছ 24 এই দুটা সমীকৰণ দিয়া আছে এই সমীকৰণ দুটা সমাধান কৰিব লাগে অৰ্থাৎ x আৰু y ৰ মানটো আমি উলিয়াব লাগে ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y ইকুৱেল mx প্লাছ 3 তাৰমানে x আৰু y ৰ মানটো উলিওৱাৰ পিছত আমি এই সমীকৰণটোৰ পৰা আমি m ৰ মানটো উলিয়াব লাগে তাৰমানে আমি কি কৰিম x আৰু y ৰ মান উলিওৱাৰ পিছত এই সমীকৰণটোত আমি x ৰ মান আৰু y ৰ মানটো আমি বহুৱাই দিম তেতিয়া আমি m ৰ মানটো পাম এতিয়া আমি কেনেদৰে কৰিছোঁ চাওঁ প্ৰথমতে আমি সমীকৰণ দুটা লিখি লৈছোঁ সমীকৰণ দুটা যিহেতু কোনো ভগ্নাংশত নাই গতিকে এইটো আৰু আমি সৰল কৰিব নালাগে গতিকে আমি এনেদৰে লিখি লৈছোঁ আৰু প্ৰথমটো সমীকৰণৰ পৰা আমি x ৰ মানটো উলিয়াই লৈছোঁ 2x প্লাছ 3y ইকুৱেল 11 2x ইকুৱেল 11 মাইনাছ 3y আৰু x ইকুৱেল 11 মাইনাছ 3y বাই 2 অৰ্থাৎ এইখিনিৰ পৰা আমি x ইকুৱেল 11 মাইনাছ 3y বাই 2 পাম এতিয়া x ৰ মানটো আমি কি কৰিম যিহেতু 1ৰ পৰা আমি x ৰ মানটো উলিয়াই ল'লোঁ গতিকে 1ৰ পৰা উলিয়াই ল'লোঁ যিহেতু আমি অন্য সমীকৰণটোত তাৰ মানটো আমি বহুৱাই দিম গতিকে অন্য সমীকৰণটো হ'ল কি 2 নম্বৰ সমীকৰণটো তাৰমানে 2x মাইনাছ 4y ইকুৱেল 24 মাইনাছ 24 গতিকে x ৰ মান আমি 2 নম্বৰ সমীকৰণত আমি বহুৱাই পাওঁ কিমান যেনে 2x মাইনাছ 4y আছে গতিকে 2x x ৰ মানটো আমি এইটো বহুৱাই দিম 2x অৰ্থাৎ 11 মাইনাছ 3y বাই 2 x অৰ্থাৎ এইটো বহুৱাই দিম মাইনাছ 4y ইকুৱেল মাইনাছ 24 এতিয়া 2 কেঞ্চেল যাব কাৰণ পূৰণ হৈ আছে তলত 2 আছে গতিকে 2 কেঞ্চেল যাব 11 মাইনাছ 3y মাইনাছ 4y ইকুৱেল মাইনাছ 24 এইটো লগ লাগি পেলাই মাইনাছ 3y আৰু মাইনাছ 4y যোগ হৈ মাইনাছ 7y হ'ব আৰু 11টো ইফালে আহিব মাইনাছ 11 সোঁফালে আমি মাইনাছ 35 পাম দুটা যোগ হ'ব যিহেতু দুটাৰে সাইন মাইনাছ আছে আৰু মাইনাছ 35 পাম আৰু 7y মাইনাছ 7y মাইনাছ মাইনাছ কটা কটি যাব 7y ইকুৱেল 35 পাম আৰু 7টো আমি 35 মাইনাছ 35 বাই 7 যেহেতু পূৰণ হৈ আছে 35 বাই 7 গতিকে y ৰ মানটো আমি 5 পালোঁ এতিয়া y ৰ মানটো যেহেতু আমি 5 পালোঁ y ৰ মানটো 5 পোৱাৰ পিছত আমি y ৰ মান আমি 1ত বহুৱাই পাম যিকোনো সমীকৰণত বহুৱাই দিলে হ'ল 1 বা 2ত আমাৰ 1 নম্বৰটো আছে 2x প্লাছ 3y ইকুৱেল 11 গতিকে আমি y ৰ মানটো আমি হেৰিত বহুৱাই দিছোঁ y ৰ মানটো আমি 1 নম্বৰ সমীকৰণত বহুৱাই দিছোঁ গতিকে আমি 2x প্লাছ 3y y ৰ মানটো যেহেতু 5 আছে গতিকে 3 ইনটু 5 ইকুৱেল 11 গতিকে 2x প্লাছ 15 ইকুৱেল 11 গতিকে 2x ইকুৱেল 11 মাইনাছ 15 ইফালে আহিলে মাইনাছ 15টো মাইনাছ হ'ব 2x ইকুৱেল মাইনাছ 4 কাৰণ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হ'ব ডাঙৰটোৰ সাইনটো মাইনাছ আছে গতিকে মাইনাছ 4 পাম আৰু 2x ইকুৱেল মাইনাছ 4 পালোঁ গতিকে x ইকুৱেল 2ৰে হৰণ হ'ব কাৰণ 2টো পূৰণ হৈ আছে মাইনাছ 4 বাই 2 অৰ্থাৎ মাইনাছ 2 পাম অৰ্থাৎ x ইকুৱেল মাইনাছ 2 পালোঁ আকৌ y ইকুৱেল আমি 5 পালোঁ তো এতিয়া আমি y আৰু x ৰ মান দুটা y ইকুৱেল mx প্লাছ 3 এই সমীকৰণটোত আমি বহুৱাম অৰ্থাৎ x আৰু y ৰ মান 3 নম্বৰত বহুৱাই আমি পাওঁ এইটো আমি সমীকৰণটোৰ নাম্বাৰ দি লৈছোঁ 3 নম্বৰ গতিকে 5 ইকুৱেল অৰ্থাৎ y ৰ মানটো 5 আছিল m টো আমি বহুৱাই দিছোঁ m ৰ মান আমি উলিয়াব লাগিব x ৰ মান মাইনাছ 2 আছিল গতিকে x ৰ ঠাইত আমি মাইনাছ 2 বহুৱালোঁ প্লাছ 3 গতিকে y মাইনাছ 3
3 টো ইফালে আহিব -3 আৰু -2i এইখিনি 2i -2i হ'ব গতে -2i ইকুৱেল 2 অৰ্থাৎ এইটো 5 - 3 ইকুৱেল 2 2 টো আমি সোঁফালে লৈ আহিছোঁ -2i টো আমি বাওঁফালে লৈ গৈছোঁ গতে -2i ইকুৱেল 2 m ইকুৱেল -1 অৰ্থাৎ -2 ৰে যদি 2 ডিভাইড কৰোঁ -1 পাম এতিয়া আমি x ইকুৱেল -2 y ইকুৱেল 5 আৰু m ইকুৱেল -1 এইটো আমি পালোঁ এতিয়া আমি 3 নম্বৰ মেথছটো চাম 3 নম্বৰটো তোমাক দিয়া আছে যে 3 নম্বৰ 1 দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটোৰ 3 গুণ হ'লে সংখ্যা দুটা উলিওৱা অৰ্থাৎ দুটা সংখ্যা আমি ধৰি ল'ব লাগিব যাৰ পাৰ্থক্য অৰ্থাৎ এটাৰ পৰা এটা বিয়োগ কৰিলে 26 পাম অৰ্থাৎ ডাঙৰটোৰ পৰা সৰুটো যদি বিয়োগ কৰোঁ আমি 26 পাম আৰু আনহাতে এটা সমীকৰণ উলিয়াব লাগিব এইটো হ'ল কি এটা সংখ্যা আনটো সংখ্যাৰ 3 গুণ এটা চাবা সংখ্যা দুটা ধৰি লৈছো x আৰু y তো প্ৰশ্নমতে প্ৰথমটো আমি ধৰা হ'ল x টো ডাঙৰ সংখ্যা আৰু y টো সৰু সংখ্যা ডাঙৰৰ পৰা সৰুটো আমি বিয়োগ কৰিছো আমি 26 পাইছো x - y = 26 এটো প্ৰশ্নমতে দিয়া আছে যেহেতু দুটা সংখ্যাৰ পাৰ্থক্য 26 বুলি কৈছে এতিয়া 2 নম্বৰ সমীকৰণটোত আমি কি কৰিছো আমাক কৈছে যে এটা সংখ্যা আনটো সংখ্যাৰ 3 গুণ এটা সংখ্যা আনটো সংখ্যাৰ 3 গুণ মানে কিমান হ'ব যাতে সৰু সংখ্যাটোক আমি 3 গুণ কৰিলে আমি এটা ডাঙৰ সংখ্যাটো পাম তান x y ৰ 3 গুণ x টো হ'ল ডাঙৰ সংখ্যা গতিকে আমি ধৰি লৈছো x টো ডাঙৰ বুলি ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিছিলো গতিকে ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোৰ 3 গুণ অৰ্থাৎ x = 3y গতিকে এটো 1 আৰু 2 পালো এটা x ৰ মান 1 ত বহুৱাই পাও আমি x ৰ মানটো 1 ত বহুৱালে কি হ'ব কাৰণ x আমি পাইছোৱে অলৰেডি 3y আমি ইয়াতে উলিয়াব নালাগে এটা x ৰ মান আমি 1 ত যদি বহুৱাও 3y - y = 26 দেখে 2y = 26 এটা 2y = 26 পালো আৰু y = 2 ৰে হৰণ হ'ব 26/2 = 13 গতিকে y ৰ মান আমি 2 ত বহুৱাই পাও অৰ্থাৎ এতিয়া আমি 2 ত y ৰ মানটো বহুৱাম আমি y ৰ মানটো 2 ত বহুৱাব পাৰো 1 ত বহুৱাব পাৰো যেতিয়া এবাৰ মানটো উলিয়াই লোৱা যাব তেতিয়া আমি যিকোনো সমীকৰণত আমি বহুৱাব পাৰিম ইয়াতে আমি 2 ত বহুৱাইছো y ৰ মানটো x = 3y আছিল গতিকে 3 * 13 y ৰ মানটো 13 বহুৱাই দিছো গতিকে x = 39 সংখ্যা দুটা ক্ৰমে 39 আৰু 13 গতিকে আমি x ৰ মান পাইছিলো x ৰ মান পালো 39 আৰু y ৰ মান পাইছিলো 13 গতিকে সংখ্যা দুটা ক্ৰমে 39 আৰু 13 এইটোই হ'ব উত্তৰ